শামিম আপোনালোক সকলোকে মোৰ চেনেল শামিমছ ৱৰ্ল্ডত পুনৰবাৰ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে এতিয়া প্ৰায় 3:30 মান বাজিছে আৰু মই অলপ ঘৰৰ বাহিৰলৈ ওলাই আহিছো আমাৰ ঘৰৰ ওচৰতে নতুনকৈ বাইপাছ এটা বনাই আছে সো মই ভাবিলো আজি আপোনালোকক তাকে অকমান দেখাই দিও আৰু এটা জায়গাত মই যাম হেতু আপোনালোকে অলপ পিছত গম পাব তেন্তে বলক বেছি দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰো আমি বাইপাছটোৰ এতিয়া লাষ্টৰ পাৰ্টখিনিত আছো আৰু আপোনালোকে সাগে ধৰিব পাৰিছে যে হেইখিনিৰ পৰা বাইপাছটো ষ্টাৰ্ট হৈছে মই আপোনালোকক বাইপাছৰ ফালে উঠি মেলিও দেখাম তেতিয়া আপোনালোকে ভালকে গম পাব এতিয়া ভাইটি লগত মই গাড়ীতে গৈছো যেহেতু বহুত বেছি ৰ'দ দি আছে আপোনালোকে গম পাইছে আৰু লগতে মোৰ বৌ এজনীও আছে এয়া বৌ হাই কৈ দিয়ক সো এতিয়া আপোনালোকক অলপ দেখাম সো এইখন ব্ৰিজখন আৰু বহুত বেছি ৰ'দ দি আছে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে চেষ্টা কৰিলো মই যিমানখিনি পাৰো এইটো চাউলখোৱা বাইপাছেৰে ব্ৰিজখন গৈছে আৰু এতিয়া বহুত বেছি সুবিধাই হৈ যাব বগিবিলু ওচৰ হৈ যাব সো হেয়াই আৰু এতিয়া সাগে নিশ্চয় গম পাইছে যে মই কলৈ আহিছো মই আপোনালোকক অলপ আগত কৈছিলো যে মই আৰু এটা জাগালৈ যাম বুলি আৰু হেইটো হৈছে হেউজিধৰণী ৰিজৰ্ট হিয়া মই আকৌ এবাৰ হেউজিধৰণী ৰিজৰ্টলৈ আহিছো আৰু এবাৰ কিহৰ কাৰণে আহিছো আপোনালোকে অলপ পিছত গম পাব আৰু অলপ ইয়াৰ ভিউটো চাই লওক হে আগৰ দৰে হৈ আছে সো হেউজিধৰণীত আন্টিয়ে নতুনকৈ নাৰ্সাৰী খুলিছে সো মই ভাবিলো আপোনালোককো অলপ দেখাই দিও ৰখিব মই আপোনালোকক ভালকৈ দেখাম এতিয়া জানিব বিচাৰিছো হয় এইবিলাক তোমাৰ হেৰি এটো স্নেপ প্ল্যান এইটো মানি প্ল্যানৰ এটা প্ৰজাতি হয় তাৰপা এইটো তোমাৰ হেৰি এই দুপৰটেঙা যে দুপৰটেঙাৰ এটা প্ৰজাতি এইটো দেই এইটো হালধীয়া ফুল এটা ফুলে তাৰপা এইটো স্নেপ প্ল্যানৰ এটা প্ৰজাতি নহয় এইটো এটা প্ৰজাতি হা তাৰপা এইটো তোমাৰ গুখাই ঘাঁ বুলি কয় গুখাই ঘাঁ হয় গুছাই ঘাঁ বুলি কয় মানে দেই তাৰপা এইটো তোমাৰ হেৰি ৰাবাৰ প্লেনৰ এটা প্ৰজাতি আৰু এইটো কি হয় এইটো তোমাৰ হেৰি আমাৰ এইটো এইবিলাক অষ্ট্ৰেলিয়াৰ হয় কিন্তু আমাৰ অসমৰ যে যিটো হেৰি বুলি কয় যে তোমাৰ টেঙেচি টেঙা তাৰ প্ৰজাতি এইটো আৰু এইটো মানি প্লেন তাৰপিছত তোমাৰ এইবিলাক হেমিঙৰ কাৰণে নাইন ক্লকৰ এইটো এটা প্ৰজাতি এইটো 9 ক্লক এইটো এটা প্ৰজাতি তাৰপা এইটো হৈছে তোমাৰ হেৰি এইটো এন্থোপ্ৰিয়া হা এইটো এন্থোপ্ৰিয়া আৰু এইটো হৈছে পুটেনিয়া এইটো ৰঙা ৰঙা ফুলে যে পাতবিলাক ৰঙা হয় বাকি এইবিলাক তোমাৰ এইটো হৈছে তোমাৰ হেৰি ইৰিকা পাম হা
এইবিলাক পাতাবাহার, এইটো বাহিৰৰ পাতাবাহার দেই। এইটো তোমাৰ পাতাবাহার এটা প্ৰজাতি, এইটো বাহিৰৰ হয়। আমাৰ অসমৰ বিলাক অলপ বেলেগ ধৰণৰ। তাৰপৰা এইটো লাকি বেম্বো, লাকি বেম্বো। এইখিনি মানে বিক্ৰীও কৰিব পাৰি। মানে কোনোবা ইয়াত ৰেষ্টুৰেণ্টত আহিলে ধৰা হেৰি কাৰোবাৰ যদি কিবা এটা নিব দৰকাৰ বিচাৰেতো তেনেকৈ নিব পাৰে। আৰু আজিকালি মানে ফুলৰ প্ৰতি বহুত চখ হৈছে। আগতকৈ চাবাচোন খুব চখ হৈছে মানুহৰ, খুব চখিন মানে মানুহবিলাক। আৰু চখিন হোৱাটো এটা নেচাৰেলি ভাল কথা। চ' আণ্টিয়ে কোৱা কথাখিনি চাগে আপোনালোক সকলোৱে নিশ্চয় গম পালে। আৰু যদি কাৰোবাৰ যদি কিবা প্লেণ্টৰ যদি দৰকাৰ হয় তেন্তে আপোনালোকে মোক কমেণ্টত জনাব পাৰে। মই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ, চ' আপোনালোকে চাই ল'ব পাৰিব। আৰু আশা কৰিছোঁ আপোনালোকে নাৰ্চাৰীখন ভাল পাইছে বুলি। আৰু এতিয়া ৰিজৰ্টৰ পৰা যাবলৈ লৈছোঁ। আণ্টি, আণ্টি বাই বাই, আকৌ লগ পাম আপোনাক। হেল্ল' এভৰিৱান, মই এতিয়া ঘৰলৈ আহি পালোঁ। আৰু আহি পাই মেলি মোৰ একেবাৰে গৰমত অৱস্থা নোহোৱা হৈ গৈছে। আৰু এতিয়া ব্লগটো ইমানতে শেষ কৰিব লাগিব, বৰ বেছি দীঘলীয়া কৰি নিদিওঁ। আজিৰ ব্লগটো একেবাৰে অকণমানি আছিলে। মই যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ আজিৰ এই ব্লগটো ভাল পাব বুলি। আৰু যদিহে ভাল লাগিছে তেন্তে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাইকিয়া তেন্তে আজিলৈ ইমানেই। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ সোনকালে আহি আছোঁ।